নমস্কাৰ সকলোলৈ। সকলো চাগে ভালে আছে। মই এটা নতুন ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন কি বনালোঁ মই, ধৰিব পাৰিছেই চাগে। বগৰীৰ মিঠা আচাৰ। চাওঁ আহকচোন মই কেনেকৈ বনালোঁ। এয়া কেইটামান বগৰী ধুই ৰ'দত শুকাই ল'লোঁ। এয়া শুকান হৈ গৈছে, পকা মানে বগৰীটো শুকাই গৈছে। এতিয়া মছলাখিনি মই ৰেডি কৰিলোঁ। চফ, জিৰা, বগা সৰিয়হ আৰু আজৱাইন গোটেইখিনি মই পেন এখনত গৰম কৰি ল'লোঁ। আৰু ইফালে মই গুড়খিনি কাটি লৈছোঁ আধা পোৱাতকৈ অকণমান বেছি, যিহেতু মোৰ বগৰী এপোৱাতকৈ অকণমান বেছি আছিলে। এতিয়া গুড়খিনি মই গলাই ল'ব লাগিব। পেন এখনতে পানী দিছোঁ। গুড়খিনি গলাই ল'লোঁ। ইয়াৰ পিছত পেন এখনত অলপ তেল ব্যৱহাৰ কৰিছোঁ মই। সেইটোৱে ভাল কি মিঠা আচাৰ অতি কম তেলতে হয়। মই 4 চামুচমান তেল দিছোঁ ইয়াতে, আৰু 5 ফোৰণ কেইটামান দি দিছোঁ। এতিয়া গলাই লোৱা গুড়খিনি মই চেকনি এখনত চেকি কেৰাহীটোত দি দিম। চাওকচোন এইখিনি লেতেৰা ওলাইছে গুড়ৰ পৰা। এতিয়া গুড়খিনি ভালকৈ উতলিবলৈ দিম। আৰু মছলাখিনি ইফালে গ্ৰাইণ্ড কৰি লৈছোঁ মই। উতলি থকা গুড়খিনিত অকণমান নিমখ দিব প্ৰয়োজন অনুসৰি। তাৰপিছত বগৰীখিনি দি দিলোঁ মই। দেখিছে গুড়খিনি এতিয়াও পনীয়া হৈ আছে, গোট মৰা নাই। অলপ সময় উতলিব দিব লাগিব। চাওক প্ৰথমতকৈ অকণমান গুড়খিনি গোট মাৰিছে। আৰু অকণমান উতলিব দিব লাগিব, যাতে পালটো অলপ ঘন হয়, ডাঠ হয়, গমেই পাব। আঠা আঠাৰ নিচিনা হয়। আৰু হাতেদি চালেও গম পায়। আহঁৰ নিচিনা এডাল যদি হয় তেতিয়া একদম তাতকৈ বেছি সময় ৰাখিব নালাগে, নহ'লে একদম ডাঠ মাৰি যাব, বেছি টান হ'ব জোখতকৈ। চাওক মই জোখটো দেখুৱাই দিছোঁ। এয়া আঁহ এডালৰ নিচিনা হৈছে ন। তেতিয়া লগালগ মছলাখিনি দি গেছটো অফ কৰি দিব লাগিব। এয়া মই মছলাখিনি এতিয়া দি দিম আৰু ভালকৈ লৰাই মই গেছটো অফ কৰি দিম। আৰু এতিয়া ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰ দি দিলোঁ। মিঠা আচাৰৰ এইটোৱে ভাল যে লগালগ খাব পৰা হয়। আৰু ভিনেগাৰ দিয়াৰ পিছত আমি প্ৰিজাৰ্ভ কৰি থ'ব পাৰোঁ। আপোনালোকে যদি এনেকুৱা ৰেচিপি বনাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, আৰু চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এয়া চাওকচোন লগালগ খাব পৰা হোৱাৰ কাৰণে ছোৱালী একদম ৰক্ষাই দিয়া নাই, তাই খালে। থেংক ইউ।